হেল্ল' নমস্কাৰ বন্ধুসকল টকা ইনভেষ্ট কৰাৰ ইম্পৰ্টেন্সৰ বিষয়ে আমি সকলোৱে জানোৱে আৰু আজিকালি ইনভেষ্ট কৰাৰ ঠাইও বহুত তো বন্ধুসকল আজি আমি কথা পাতিম ষ্টক মাৰ্কেটৰ বিষয়ে কিন্তু ষ্টক মাৰ্কেটৰ নাম শুনিয়ে বহু লোকৰ মগজুত কনফিউজন আৰু ভয় সোমাই যায় যে এই ষ্টক মাৰ্কেটটোনো কি কেনেকৈ ইনভেষ্ট কৰে টকা ডুবি যাব বেকাৰ বস্তু এইটো ইয়াত বহুত ৰিস্ক আছে কিন্তু বন্ধুসকল ৰিস্কটো ৰাস্তাত বাইক চলাই যাওঁতেও আছে কিন্তু যদি আপুনি বাইক চলাব জানে আৰু সাৱধানকে চলায় তেন্তে ৰিস্ক কমি যায় ঠিক এনেদৰে ষ্টক মাৰ্কেটতো ৰিস্ক আছে আৰু আপুনি এই ৰিস্কৰ পৰা কেতিয়াও বাচিব নোৱাৰিব কিন্তু আপোনাৰ তাত যদি সঠিক জ্ঞান আছে তেন্তে আপুনি এই ৰিস্কটো কমাব পাৰিব আকৌ বহু লোকে ভাবে যে ষ্টক মাৰ্কেট এখন জুৱা এইটো সঁচা যদিহে আপুনি ষ্টক মাৰ্কেটৰ বিষয়ে একো নাজানে তথাপিও ইনভেষ্ট কৰি গৈয়ে আছে তেন্তে আপোনাৰ কাৰণে ষ্টক মাৰ্কেটখন জুৱাই হয় আপুনি এইটো জানিব লাগিব যে নন ক্যালকুলেটেড ৰিস্ক আৰু ক্যালকুলেটেড ৰিস্কৰ মাজত পাৰ্থক্য আছে আপুনি ষ্টক মাৰ্কেটত ক্যালকুলেটেড ৰিস্ক ল'ব লাগিব ক্যালকুলেটেড ৰিস্ক কেনেকৈ লয় আহক জানিব চেষ্টা কৰোঁ এট ফাৰ্ষ্ট আপুনি এইটো ডিসাইড কৰক যে আপুনি কিমান ৰিস্ক ল'ব পাৰিব আপুনি যদি ইয়াং আৰু মাহেকৰ মূৰত এটা ভাল এমাউণ্ট সেভিংস কৰিব পাৰে তেন্তে আপুনি ষ্টক মাৰ্কেটত বেছি ৰিস্ক ল'ব পাৰিব আকৌ আপুনি যদি বয়সীয়াল তেন্তে আপুনি কম ৰিস্ক ল'ব পাৰিব আৰু লগতে আপুনি এইটোও চাওক যে আপুনি যিমান টকা ইনভেষ্ট কৰি আছে তাৰ পৰা প্ৰফিট কিমান পাই আছে যদি আপুনি প্ৰফিট মাত্ৰ 10 টকা পাই আছে কিন্তু 30 টকা লছ হোৱাৰ চান্স আছে তেন্তে এনেকুৱা ৰিস্কৰ পৰা আপুনি দূৰত থাকক সকলোতকৈ আগতে আমি ষ্টক মাৰ্কেটৰ কখ গঘ জানিব চেষ্টা কৰোঁ হওক সকলো কোম্পানীকে গ্ৰ কৰিবকে টকাৰ প্ৰয়োজন হয় কোম্পানীৰ ওনাৰৰ তাত যদি টকা আছে তেন্তে তেওঁ টকা নিজৰ পৰা লগাব কিছু সংখ্যক ধনী মানুহৰ লগত লৈ তেওঁ লোকৰ টকা কোম্পানীত ইনভেষ্ট কৰাব পাৰে নহলে পাব্লিক ফান্ডিঙৰ দ্বাৰা টকা আনিব পাৰে পাব্লিক ফান্ডিঙত কোম্পানীয়ে সাধাৰণ নাগৰিকৰ পৰা টকা লয় তেওঁলোকে তেওঁলোকৰ বহু সংখ্যক শ্বেয়াৰ মাৰ্কেটত অফাৰ কৰি দিয়ে যাক IPO বুলি কোৱা হয় মানে ইনিশিয়েল পাব্লিক অফাৰ তাৰ পিছত সাধাৰণ লোকে সেই শ্বেয়াৰবোৰ IPOৰ জৰিয়তে ক্ৰয় কৰে আৰু কোম্পানীৰ অংশীদাৰ হৈ পৰে এইদৰে কোম্পানীক গ্ৰ কৰিবলৈ টকা আহি যায় এইটোকে যদি আমি সাধাৰণ উদাহৰণে বুজিব চেষ্টা কৰোঁ ধৰি লওক এটা কোম্পানীৰ ভ্যালু 5 কোটি টকা আৰু 5 লাখ শ্বেয়াৰ বজাৰত মুকলি কৰি দিলে তেন্তে প্ৰত্যেক শ্বেয়াৰৰ মূল্য হ'ব 100 টকা এতিয়া আপুনি যদি তাৰে 10টা শ্বেয়াৰ কিনি লয় তেন্তে আপুনি সেইটো কোম্পানীত 1000 টকাৰ মালিক হৈ যাব আপোনাৰ সেইটো কোম্পানীত 1000 টকাৰ অংশীদাৰী আছে আপোনাৰ তাত এতিয়া সেই কোম্পানীৰ 1000 টকাৰ অংশ আছে এই অংশটোকে শ্বেয়াৰ বুলি কোৱা হয় এতিয়া আপুনি সেই কোম্পানীটোৰ শ্বেয়াৰ হোল্ডাৰ ইয়াৰ পিছত যদি কোম্পানীটো ফিউচাৰত গ্ৰ কৰি 10 কোটি টকাৰ হৈ যায় তেন্তে সেই কোম্পানীৰ এটা শ্বেয়াৰৰ মূল্য 100 টকাৰ পৰা বাঢ়ি 200 টকা হৈ যাব আপোনাৰ ইনভেষ্ট কৰা 1000 টকা 2000 টকা হৈ যাব ঠিক তেনেদৰে যদি কোম্পানীটো লছত গৈ 2 কোটি টকাৰ হৈ যায় তেন্তে সেইটো কোম্পানীৰ এটা শ্বেয়াৰৰ মূল্য 40 টকা হৈ যাব আৰু আপোনাৰ অংশীদাৰিতা 400 টকালৈ হ্ৰাস পাব আপুনি যেতিয়া ইচ্ছা কৰে শ্বেয়াৰ বিক্ৰী কৰি আপোনাৰ টকা ঘূৰাই পাব পাৰে আপোনাৰ যদি এনেকুৱা লাগে যে কোম্পানীৰ অৱস্থা বৰ বিশেষ ভাল নহয় আৰু ফিউচাৰত গৈ কোম্পানীয়ে আপোনাক বৰ বেছি প্ৰফিট নিদিব তেন্তে আপুনি আপোনাৰ শ্বেয়াৰবোৰ ষ্টক মাৰ্কেটত বিক্ৰী কৰিব পাৰিব আৰু সেইদৰে আপুনি আপোনাৰ টকা ঘূৰাই পাব পাৰে কোম্পানীৰ যি প্ৰফিট হয় তাৰ পৰা কেতিয়াবা শ্বেয়াৰ হোল্ডাৰৰ মাজত ভগাই দিয়ে হয়তো শ্বেয়াৰ হোল্ডাৰক টকা দিব পাৰে আৰু নহলে শ্বেয়াৰ হোল্ডাৰক এক্সট্ৰা শ্বেয়াৰ দিব পাৰে আৰু এইটোকে ডিভিডেণ্ড বুলি কোৱা হয় কোম্পানীৰ শ্বেয়াৰৰ ভ্যালু তেতিয়া বাঢ়ে যেতিয়া শ্বেয়াৰবোৰ বেছি সংখ্যক লোকে কিনিব বিচাৰে মাৰ্কেটৰ এটো ইউনিভাৰ্সেল ল ইফ ডিমান্ড গোজ আপ প্ৰাইস গোজ আপ এণ্ড ভাইস ভাৰ্সা এইটোৰ মিনিং হল যদি এটা কোম্পানীৰ বেছি প্ৰফিট ইনকাম কৰি আছে তেন্তে তেতিয়া সেই কোম্পানীটোৰ ষ্টকবোৰ বেছি সংখ্যক মানুহে কিনিব বিচাৰিব আৰু যদি বেছি সংখ্যক মানুহে কিনিব বিচাৰে তেন্তে তাৰ ডিমান্ড বাঢ়িব আৰু ষ্টকৰ দামো বাঢ়ি যাব ঠিক এনেদৰে যদি কোম্পানী লছত গৈ আছে তেন্তে তাৰ ষ্টক কোনেও কিনিব নিবিচাৰিব আৰু ষ্টকৰ ডিমান্ড কমি যাব আৰু যিবোৰ মানুহে অলৰেডি ষ্টক লৈ থৈছে সেইবোৰেও ষ্টক বিক্ৰী কৰিব ধৰিব আৰু তেতিয়া ষ্টকৰ দাম কমি যাব এইটো বুজি লওক যে আপুনি এটা কোম্পানীৰ শ্বেয়াৰ তেতিয়াহে কিনিব লাগে যেতিয়া তাৰ দাম কমি থাকে আৰু যেতিয়া সেই ষ্টকৰ দাম বাঢ়ে তেতিয়া হয়তো তাক বিক্ৰী কৰি দিয়ক আৰু টকা ঘূৰাই লওক নহলে সেই ষ্টকখিনি লং টাৰ্মৰ বাবে ইনভেষ্টমেণ্ট হিচাপে তাতেই ৰাখি থওক এইটোকে এটা এক্সাম্পলেৰে বুজি লওক 2004ত যি ব্যক্তিয়ে গুগলত লং টাৰ্মৰ বাবে নিজৰ টকা ইনভেষ্ট কৰিছিলে তেওঁ এতিয়ালৈ বহু কোটি টকাৰ প্ৰফিট ডিভিডেণ্ড হিচাপে পাই গৈছে
আৰু যদি তেওঁ শ্বেয়াৰ ভৱিষ্যতেও বিক্ৰী নকৰে তেন্তে তেওঁ গোটেই জীৱন গুগলৰ পৰা টকা পায়ে থাকিব কিন্তু সকলো কোম্পানী গুগল মাইক্ৰসফট ফেচবুকৰ দৰে নহয় বহুতো কোম্পানী ফেইল হৈ যায় যাৰ বাবে ইনভেষ্টৰবোৰে লছত ভুগিবলগীয়া হয় সেইবাবে ষ্টক মাৰ্কেটক আপোনালোকে ভালকৈ বুজি লোৱা দৰকাৰ ইণ্ডিয়াত মেইনলি দুখন ষ্টক মাৰ্কেট আছে বম্বে ষ্টক এক্সচেঞ্জ আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ এই দুয়োটাৰে যিকোনো এটাত আপুনি ইনভেষ্ট কৰিব পাৰিব ইয়াত ইনভেষ্ট কৰিবকে আপোনালোকক এটা ডিমেট একাউণ্ট খোলাৰ প্ৰয়োজন যেনেকুৱাকৈ আপোনাৰ বেংক একাউণ্টত টকা থাকে ঠিক তেনেদৰে আপোনাৰ ডিমেট একাউণ্টত শ্বেয়াৰ থাকে এই ডিমেট একাউণ্টটো আপোনাৰ ছেভিংছ একাউণ্টৰ লগত লিংক থাকে ইয়াৰ বাবে আপুনি যেতিয়া শ্বেয়াৰ বিক্ৰী কৰিব মাৰ্কেটত তেতিয়া আপোনাৰ টকা আপোনাৰ ছেভিংছ একাউণ্টত ডাইৰেক্টলি আহি যায় ষ্টক মাৰ্কেটতটো ৰিস্ক আছে আৰু ইয়াক কোনেও কেতিয়াও হেক কৰিব নোৱাৰে কিন্তু ৰিস্কটো সকলো ক্ষেত্ৰতে আছে ৰাস্তাত খোজকাঢ়ি ঘূৰি ফুৰাৰ পৰা আৰম্ভ কৰি বাছত উঠালে কিন্তু ইয়াৰ মিনিং এইটো নহয় যে আপুনি নচোৱা নুবুলাকে কোনো কাম কৰিব যেনেকুৱাকৈ আপুনি সাৱধানে থাকি ৰিস্ক কমাব পাৰে ঠিক তেনেদৰে ষ্টক মাৰ্কেটৰ ভাল জ্ঞান থাকিলে ষ্টক মাৰ্কেটৰ ৰিস্ক কমাব পাৰে ষ্টক মাৰ্কেটৰ ৰিলেটেড বুকছ পঢ়া আৰম্ভ কৰক ষ্টক মাৰ্কেটৰ এক্সপাৰ্টৰ লগত কণ্টেক্ট বঢ়াওক আৰু কোনো এটা কোম্পানীত ইনভেষ্ট কৰাৰ আগতে সেই কোম্পানীটোৰ বেকগ্ৰাউণ্ড চাব নাপাহৰিব সেই কোম্পানীটোৱে লাষ্ট কেইবছৰমানত কিমান প্ৰফিট কৰিছে কিমান ডিভিডেণ্ড দিছে এইবোৰ চাইহে ইনভেষ্ট কৰিব যদি আপুনি ৱাৰেন বাফেটৰ দৰে ডাঙৰ ইনভেষ্টৰ হ'ব বিচাৰিছে তেন্তে ষ্টক মাৰ্কেটৰ বিষয়ে সদায় জ্ঞান বঢ়াব চেষ্টা কৰি থাকক ৱাৰেন বাফেটেওতো জিৰৰ পৰা আৰম্ভ কৰিছিলে সেইবাবে কেতিয়াও হাৰ নামানিব তেন্তে বন্ধুসকল যদি ভিডিঅ'টো চাই ষ্টক মাৰ্কেটৰ বিষয়ে অকণমান কিবা শিকিব পাৰিছে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই মোৰ নেক্সট ভিডিঅ'টো আপোনাৰ ইউটিউব নটিফিকেশ্যনত আনি দিব পাৰিম